নমস্কাৰ মাননীয় সভাপতি মহোদয় আৰু সদন মই স্বচ্ছতাৰ ওপৰত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। প্ৰথমতে ক'বলৈ ওলাইছোঁ যে স্বচ্ছতা কি? স্বচ্ছতাৰ অবিহনে আমাৰ সমাজত বা দেশৰ কি হৈ আছে? আমি জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে আমাৰ বহুতো প্ৰয়োজনীয় কৰ্তব্য আছে। চাওক, আমি যদি আমাৰ পৰিৱেশটো বিনষ্ট কৰি কোনো বস্তু আৱিষ্কাৰ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত বগাইছোঁ বুলি ভাবিছোঁ, সেই কামত কোনো জীৱশ্ৰেষ্ঠ বুলি কোৱা নাযায়। আমি যদি কোনো লেতেৰা বস্তু চাফা কৰিবলৈ যাওঁ, তেন্তে আমি কওঁ যে লেতেৰা কাপোৰখন আনাচোন, এতিয়া চাফা কৰোঁ। যদি আমি লেতেৰাবোৰ লেতেৰাৰে চাফা কৰিবলৈ যাওঁ, তেন্তে আমি চাফা কেতিয়া হ'ম? যেতিয়া স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল, তেতিয়া কিছু লোকে হয়তো হাতত ঝাৰু ল'বলৈ লাজ কৰিছিল। কিন্তু এইটো লাজৰ কথা নহয়, বৰঞ্চ নিজৰ ঘৰৰ চৌপাশটো চাফা হ'ব। আমি যদি প্ৰত্যেকেই নিজৰ ঘৰখন আৰু চৌপাশটো চাফা কৰোঁ, তেন্তে এখন গাঁও চাফা হ'ব। যদি প্ৰত্যেক গাঁও চাফা হয়, তেন্তে তেনেকৈ দেশখন চাফা হ'ব। মই এজন ভাৰতীয় হিচাপে স্বচ্ছতাৰ সম্পৰ্কে ক'ব বিচাৰোঁ যে সকলোৱে স্বচ্ছতাৰ মূল্য বুজি পাওক। গতিকে আমি সংকল্প লওঁ যে আমি স্বচ্ছতা ধৰি ৰাখিম। নিজৰ ঘৰখন, নিজৰ গাঁওখন আৰু নিজৰ দেশখন স্বচ্ছতাৰ দিশত আগুৱাই নিম। এয়া হ'ল আমাৰ সংকল্প। ধন্যবাদ।